কামাখ্যা মন্দিৰ এনেকুৱা এটা মন্দিৰ মোৰকৈ বেছি ভালকে আপোনালোকে জানা চাগে এণ্ড কেতিয়াবা নিশ্চয় গৈছা চাগে যি কি নহওক যদিও যোৱা নাই তেনেহ'লে বা নিশ্চয় যাই চাবা কাৰণ কামাখ্যা মন্দিৰ আমাৰ গুৱাহাটীতে অৱস্থিত আৰু ইমান ধুনীয়া লাগে যাই মানে চ' মই বিকি আৰু মই যাই আছোঁ আজি কামাখ্যা মন্দিৰলৈ কাৰণ এতিয়া অম্বুবাচী মেলা চলি আছে এণ্ড আজি মোৰ জাৰ্ণিটো কেনেকুৱা হ'ব মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ অকণমান ভিডিঅ'টো ইমান এটা ভাল হোৱা নাই কাৰণ তাতে বহুত মানুহ আহিছে তাৰ কাৰণে মানে ইমান ভালকৈ কৰিব পৰা নাই চ' যি কি নহওক এবাৰ ভিডিঅ'টো চাই ল'ব মোৰ জাৰ্ণিটো কেনেকুৱা আছিল আৰু যদিহে আপোনালোকে আগতে কামাখ্যা মন্দিৰলৈ গৈছিল তেনেহ'লে আপোনাৰ জাৰ্ণিটো কেনেকুৱা আছিল আপোনাৰ অনুভৱটো কেনেকুৱা আছিল এবাৰ কমেণ্টত নিশ্চয় জনাব চ' আমি দুয়োটাই উঠি ল'লোঁ পূৰা বাছত মানে পূৰা দৌৰি কেনে আহিলোঁ ন এণ্ড লাষ্টৰ ছিটত পূৰা আৰামছে বহি ল'লোঁ ভাবিলোঁ পূৰা আৰামত যাম এণ্ড এই পূৰা ছাইডত শুই আছে দেখিছেনে এণ্ড ভাই কি গম বাছৰ মানে লাষ্ট ছিটত বহিলে ইমান জাৰ্কিং কৰে এণ্ড এইপিনে দুজন আছে ইহঁতেও মানে কামাখ্যা মন্দিৰতে যাই আছে বাট ইহঁত ট্ৰেইনত যাব এণ্ড আমি বাছত যাম আৰু বাহিৰৰ পিনে এতিয়া পূৰা মানে ঠাণ্ডা বতাহ আহি আছে মানে বৰষুণ দিবহি তাৰ কাৰণে মই পূৰা খিৰিকীখন জাপাই দিছোঁ আৰু ৰাস্তাটো ইমান বেয়া ন পূৰা মানে কাদং চিটকি আহে আৰু কি ক'ম ইমান টাইম হ'ল মানে 1.5-2 ঘণ্টামান হ'ল বাট আমি এতিয়াও আধা ৰাস্তা পোৱাই নাই এণ্ড মোক বহুত বৰিং লাগি আছে আৰু ভোকো লাগি আছে ৰাতিপুৱা একো খোৱা নাই যিহেতু যি কি নহওক ৰাইজ তোমালোকে কৈ থাকোঁতে পূৰা বৰষুণ দিলেহি মানে ইমান পানী আহি আছে না কি ক'ম আৰু মই ভাগ্যটা ভাল খিৰিকীখন জাপাই লৈছোঁ এণ্ড এতিয়া মানে পূৰা বৰিং লাগি আছে তাৰ কাৰণে পূৰা কাণত হেডফোন দি কেনে গান শুনি আছোঁ এয়া তোমালোকে টাইমো চাব পাৰা আমি ওলাইছিলোঁ 5টা বজাত এতিয়া কিমান হ'ল তোমালোকে দেখিছাই এণ্ড যি কি নহওক গাইজ আমি ফাইনেলি আহি পালোঁ অভাৰ ব্ৰিজৰ তলত আৰু ইয়াতে মই কিবাকিনি কৈ আছিলোঁ বাট বৰষুণ দিয়াৰ কাৰণে কিবাকিনি মানে মাতটোৱে কিবাকিনি হৈ গৈছে তাৰ কাৰণে মই ইয়াতে ভইচ অভাৰ কৰি দিছোঁ আৰু এইখন হ'ল আমাৰ কামাখ্যা মন্দিৰৰ গেটখন আৰু আমি ইয়াতে চেণ্ডেল থৈ আছোঁ আৰু মোৰ নতুন চেণ্ডেল ভাই চৰ নকৰিবা কোনো আৰু চাৰিও পিনে পূৰা মানুহ চাব পাৰা ছাতি লৈ কিনে পূৰা আহিছে আৰু এয়া আমাৰ খুৰীহঁত আহিছে আমি একেলগে আহিছোঁ আৰু মানুহ ভাই কি ক'ম ইমান বৰষুণতো ইমান মানুহ হৈছে ডাঙৰীয়া তাৰ আমাৰ চেণ্ডেলযোৰ পূৰা ভৰাই আছে পলিথিনত ইয়াতে চেণ্ডেলযোৰ বহুত ওলাইছে মই জাষ্ট চেণ্ডেলযোৰ থৈছিলোঁ গাইছ তেতিয়াই মোৰ চেণ্ডেলৰ চোৰ ওলাই গৈছিল গম পাইছেনে কি ক'ম আৰু ইয়াতে আহি এতিয়া মানে বৰষুণটো কমি গ'ল তাৰ কাৰণে আমি যাই আছোঁ এণ্ড ইপিনে পিছপিনে চাব পাৰা গেটখন চ' ইয়াতে বেছি একো নকওঁ কাৰণ ইয়াতে পূৰা হুলস্থুল হৈ আছে ওপৰৰ পিনে যাই আছোঁ জাষ্ট ষ্টাৰ্ট কৰিলোঁ তলত এনেকৈ কাৰ্পেট পাৰি দিছে যাৰ কাৰণে বেৰাব সুবিধা হৈ আছে আমি আৰু অলপমান ওপৰত আহিলোঁ আৰু ইয়াতে মানুহ চোৱা ভাই ইমান ভিৰ চ' হে গাইছ চ' আমি আহি পাইছোঁ এতিয়া মানে আধা ৰাস্তা পালোঁ চাগে মানে পাহাৰত উঠি আছে পূৰা মানুহ বাট ইপিনে অলপ মানুহ কমিল এতিয়া পানীও কমিল অহাৰ সময়ত পূৰা পানী আহি আছিল চ' যাই আছোঁ আৰু এনেকৈ বহুত মানুহ নামি আছে বহুত মানুহ উঠি আছে আমিও উঠি আছোঁ আমাৰ লগে আমাৰ বা হাতত ছাতিখন লৈ কেনে আৰু মোৰ টেনশ্যন হৈ আছে মোৰ চেণ্ডেল যে ক'ত গ'ল মানে কি ক'ম আৰু চেণ্ডেল পাত নতুন লৈও আহিলোঁ হয় ন এইটো য়েছ ৰাইজসকল আইমেট্ৰিকসকল ভিডিঅ' বনাব মন নাযায় আছে মানে এনেকুৱা পৰিস্থিতি এনেকুৱা ভিজি আমি দুজনে পূৰা মানে ওপৰত যাই আছে না ছাতা আছে মানে তাৰ অলপ পানী না মানে চাৰিওফালে হুলস্থুল আৰু গণ্ডগোল আৰু মানে পাহাৰৰ এৰিয়া ন তাৰ কাৰণে অলপ ভাঙা ফুটা মানে কি আৰু মোবাইলটো চাৰ্জ নাই তাৰ কাৰণে মানে ভিডিঅ'টো বনাবই মন নাযায় আছে ভিৰ বহুত এতিয়াতো খালী হৈ আছে পূৰা এণ্ড যাই আছোঁ যদি ভাল হয় তেনেহ'লে আপলোড কৰি দিম আৰু ওপৰলৈকে যাই চাওঁ কেনেকুৱা ৰাতিপুৱাই ওলাইছিলোঁ ভোক লাগিছে পূৰা পেট খালী পূৰা পেট কৰাই আছে পানী খালোঁ আৰু উঠি আছোঁ এণ্ড উঠিয়ে থাকিম দি থাকাতে বহুত ভিউ পইণ্ট দেখিলোঁ বাট এইটো ডিফাৰেণ্ট কেমেৰা কোৱালিটি ভাল নহয় এইটো কি ক'ম এয়া আমাৰ বা এণ্ড এয়া মই চ' আমাৰ বা পূৰা কেমেৰাৰে কৰি আছে এইপিনে ভিউ পইণ্ট দেখা পাল বাট মোৰ কেমেৰাটো ভিডিঅ'ত ইমান মানে কেপচাৰ নহয় তাৰ কাৰণে আছোঁ আৰু এনেকৈ ফটো উঠি কেনে যাম আৰু এই দেখিছোঁ আমি তাতে চেকিং হৈ আছে চ' গাইজ আমি আহিলোঁ চাইডৰ ৰাস্তাতে দি কাৰণ সিটো ৰাস্তাতে যাব নিদিয়ে এণ্ড ইয়াতে কিবা এটা ভাল লাগিল ভাইবটো মানে তাতে ইমান এটা ভাল লাগি নাছিল ইয়াতে ভাল লাগিল কি কোৱা হয় না এতিয়া অলপ ছেকেণ্ড ৰাস্তা ন এইপিনে ছেকেণ্ড ৰাস্তাৰ কাৰণে ভাল লাগিছে বোলে বাৰ কাৰণে এই দি জীৱনত সদায় এটা ছেকেণ্ড অপশ্যন ৰাখিব লাগে নে কি চ' গাইজ ইয়াতে মানে আহিলে এইটো দেখা পাব পূৰা মজা লাগি আছে মানে ভিউখিনি যি কি নহওক পাৰ হ'লেও চাগে এদি যাব লাগে
জিৰণি কথা দেখা যায়। এণ্ড ইপিনে মানুহবিলাক ৰেষ্ট কৰি আছে পূৰা তালৈকে। আমি লৈ আছোঁ ফ্ৰীতে পোৱা পানী, য'তে ত'তে লৈ আছোঁ ভৰি ধুবৰ কাৰণে আৰু খাবৰ কাৰণেও। পূৰা মানে কামত দি আছোঁ, ফ্ৰীতে বহুত জেগাত পানী দি থাকে। আৰু যদি আহা তেনেহ'লে লৈ ল'বা, মানে য'তে পোৱা ত'তে লৈ থাকিবা মানে, আৰু যদি দৰকাৰ হয় ব্যৱহাৰ কৰি থাকিবা। দোকানত বেছি দিব, দোকানত লৈ নাই বেচাই দিবা নহয়, ইয়াতে লাগিবই, দৰকাৰ হ'বই। এণ্ড যাৰ টাইমত বহুত সুবিধা আছে, কিবা কিনি খাব ল'বা দিয়ে না, জুচ চুচ খাব দিয়ে, চাহ চাহ খাব দিয়ে, তো খাই কিনে যাবা আৰু মজা আগে। টফি টফি দি আছে, টফিটো কয় না, টফিটো কয়। চ' যাই আছোঁ আৰু এনেকৈ। মানে আমি যোনটো ৰাস্তাৰে আহিলোঁ, পূৰা ঠায়ে ঠায়ে মানে মানুহৰ ঘৰ, চাৰিওপিনে ঘৰে ঘৰ বিল্ডিং, আৰু বৰষুণ দিয়াৰ কাৰণে পূৰা গোন্ধ আহি আছিল। তাৰ কাৰণে মই মাস্কখন পিন্ধি ল'লোঁ। আৰু ইয়াতে ইমান ভিৰ ন, এইখিনি জেগাত মানে খোজ দিব জেগা নাই। তাৰ কাৰণে এনেকৈ ডাইৰেক্ট মানে কেমেৰাটো আহি কেনে গেটৰ ভিতৰত আহি কেনে মানে অন কৰি দিলোঁ। আৰু এয়া দেখিছেনে চাৰিওপিনে মানে লৰিব মানে জেগা নাই, আৰু ইয়াতে ৰখিব নিদিয়ে। মানে কেমেৰাটো অন কৰিছে, কিবা ক'ম বা কিবা কৰিম। ইয়াতে মানে চাৰিওপিনে লেফাৰী ইমান বাজি আছে, যা 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 যা, অলপো ৰখিব নিদিয়ে, ইপিনে ইপিনে চাব নিদিয়ে, মানে যাই থাক আৰু নিজৰ মতে লাহে লাহেকৈ। মানে চাৰিওপিনে পূৰা ভিৰ ন, আৰু ইয়াতে কাৰোবাৰ এইটো মানে কি ক'ম আৰু, ক'ৰবাত কিবা হৈছে পৰিছে চাগে, পূৰা দুখ পাইছে, লৈ গ'ল ইমাৰ্জেঞ্চি, মানে পূৰা জল্দি জল্দি। আমি অহাৰ সময়ত তলত এখন এম্বুলেঞ্চো আহি আছিল। আৰু মানে ইমান ভিৰতো ইহঁতে কেনেকৈ ইয়াতে ঠাই পালে মই এইটো বুজি পোৱা নাই। আমি পিনে মানে খোজ দিব জেগা নাই, আৰু ইহঁতক পূৰা বহি কেনে নাম গাব দিছে, কি ক'ম আৰু। এতিয়া ফাইনেলি ইয়াতে মানে আহি কিনে অলপমান খোজ দিব জেগা পালোঁ। আৰু ইয়াত তোমালোকে চাব পাৰা মন্দিৰটো, ইয়াতে আমি ছাইডত জাষ্ট আহি ৰখিলোঁ। আৰু ইয়াতে মানুহবিলাক পূৰা বহি আছে, কাৰণ বহু দূৰ খোজকাঢ়ি আহিছে, ভাগৰ লাগিছে। এতিয়া ময়ো অলপমান বহি ল'ম। ময়ো অকণমান ওপৰত আহি কিনে বহি ল'লোঁ। আৰু এতিয়া তোমালোকে চাব পাৰা চাৰিওপিনে মানুহ কেনেকুৱা। আৰু এইটো আমাৰ মা কামাখ্যাৰ মন্দিৰটো, মানে পূৰা ইয়াৰ পৰা ইয়ালৈকে। আৰু মানুহ চোৱা নাই এবাৰ, মানে ইয়াতে পূৰা ৰেষ্ট কৰি আছে এইবিলাক, তো মানে পূৰা ভাগৰ লাগিছে। আৰু এটি আহি আছে মানুহ ইয়াৰ পৰা পূৰা তালৈকে, আৰু তাতে যাই কিনে আৰু জাম লাগি আছে। তাতে অলপমান ৰেষ্ট কৰি কিনে, মানে আধা ঘণ্টামান ৰেষ্ট কৰি কিনে মই আৰু মোৰ লগৰটো পূৰা মানে এই জামতে সোমাই গ'লোঁ, আৰু মানে এই ভিৰতে সোমাই গ'লোঁ। এণ্ড এইপিনে তোমালোকে চাব পাৰা পূৰা মানে মন্দিৰটো ইদি মানে আৰু এটা গেট আছে চাগে মন্দিৰটোৰ মানে ভিতৰত সোমোৱা। চ' ইয়াতে পূৰা ফুলেৰে সাজাইছে এণ্ড এইটো মন্দিৰটো। আৰু কি ক'ম, মানে ইয়াত আহি মানে মনটো এটা ভাল লাগি আছে। আৰু মানে অলপমান ইমান মানে ভাল লাগি আছে যদিও তথাপিও মানুহৰ হুলস্থুলটো ইয়াতে বহুত বেছি এইখিনি সময়ত। মানে অম্বুবাচী মেলাৰ সময়ত বহুত বেছি মানুহৰ ভিৰটো হৈ আছে। তাৰ কাৰণে মন্দিৰটো ভালকৈ চাব পৰা নাই, মানে ভালকৈ ৰেষ্ট ল'ব পৰা নাই, অলপ ঘূৰিব পৰা নাই, মন্দিৰৰ ভিতৰত সোমাব পৰা নাই, কাৰণ মানে মন্দিৰৰ দৰ্জা বন্ধ ন, তোমালোকে জানাই চাগে। চ' তাৰ কাৰণে আপোনালোকে যদি আহে, মানে মোৰ মতেতো ক'বলৈ গ'লে নৰ্মেল দিনত আহিব বেছি ভাল হ'ব, নহতে এনেকৈ ৰখি থাকিব লাগিব। আৰু এয়া মানে মন্দিৰটোৰ ইয়াতে অলপমান তোমালোকক দেখুৱাব খুজিছিলোঁ, বাট নিদিয়ে ইহঁতে, মানে অলপো জিৰাব নিদিয়ে, ওচৰতে যাব নিদিয়ে, ইমান ঢেক্কা বুকি, মানে কি ক'ম আৰু। তাৰ কাৰণে এনেকৈ কেমেৰাটো মানে এনেকৈ চাই লওক, আৰু আপোনালোকে কি ক'ম, মানে যাবই নিদিয়ে ওচৰত, মানে অলপমান ৰ'বও নিদিয়ে, কি ক'ম আৰু। তাৰ কাৰণে যদি আহে তেনেহ'লে নৰ্মেল দিন এটা ভাল চাই কেনে আহিব। আৰু এয়া আমাৰ মা কামাখ্যাৰ মন্দিৰৰ ৱালত থকা মূৰ্তিবিলাক বহুত আগৰ পৰা ভিডিঅ'ত দেখি আহিছিলোঁ, এণ্ড আজি নিজে দেখা পালোঁ। আৰু দেখি কেনে কিবা এটা মনটো ভাল লাগিল। বাট ইয়াতে অলপমানো জিৰাব নিদিয়ে, ক'লোগিতে মানে ওচৰত যাব নিদিয়ে, জালে মানে ইহঁতে মানে পূৰা যা ইয়াৰ পৰা মানে চালো ভিৰ মাতকাৰো লগাই দিছে। আৰু তথাপিও এনেকৈ চাই লোৱা এইবিলাক পূৰা ধুনীয়া লাগিছে। বাট চবতে চিন্দুৰ দি থৈছে তলে আৰু ওপৰত ফুল দি সাজাইছে, ভালকৈ চাব লাগিছিল অলপমান। বাট ইয়াতে ৰখিব নিদিয়ে, সকলোৱে মানে সেৱা কাঢ়ি আছে, কিছুমানে ভক্তি কৰি আছে। বাট ওচৰত নগ'লোঁ, আৰু মই যাব নোৱাৰি, মানে ইমান ধক্কা ভক্তিত আৰু ক'ত ওচৰত যায়। এনেকৈ দূৰৰ পৰাই মানে কি ক'ম আৰু, প্ৰণাম কৰিলোঁ আৰু। চ' গাইজ, মই মানে ইয়াতে কৈ আছিলোঁ, আহি কেনে বহুত ভাল লাগিল, দেখা পালোঁ আজি ফাইনেলি। এণ্ড এতিয়া আমাৰ চোৱা হ'ল, মানে তাতে বেছি টাইম ৰখিব নিদিয়ে কাৰণে এতিয়া আমি ওলাই আহিলোঁ তাৰ পৰা, মানে যাই আছোঁ এতিয়া তলত নামি কিনে ঘৰত যাম এতিয়া। আৰু ইয়াতে মানুহ দেখুৱাই আছিলোঁ, বাট ভিডিঅ'টো কৰাৰ সময়ত ইমান হুলস্থুল, তাৰ কাৰণে আৰু ভইচ অভাৰ কৰি দিবলগীয়া হ'ল মোক। তো
গাইজ এতিয়া আমাৰ যোৱা টাইম হৈছে এণ্ড এয়া ইনলিগেলি আমাৰ ইয়াতে পুৰা মানে তাৰ মাৰ চেণ্ডেলযোৰ চাল এণ্ড আমি চালোঁ ইয়াতে মানে মোৰ চেণ্ডেলযোৰ আছে মানে নতুন চেণ্ডেল পুৰা প্লাষ্টিকত ভৰাই দিছিলোঁ দুজনে বেলেগ বেলেগ কৰি এণ্ড এইখন ফাইনেল গেটখন এইটো থৰ এয়া আমাৰ পুকি লৈছে পুকি পেপু বজাবৰ কাৰণে বাজে দেখোন পেপু বজাই দিয়া চ' গাইজ এতিয়া ফাইনেলি বহুত ভাগৰ লাগিছে বহুত টাইমৰ পৰা মানে বেৰাই আছোঁ তাতে ৰখিব নিদিয়ে তাৰ কাৰণে ডাইৰেক্ট এনেকৈ আহিলোঁ মানে তাতে সোমাওঁ আৰু ইমান ভিৰ না মোবাইলৰ কেমেৰা অন কৰা নাযায় মানে ভিডিঅ' কৰা নাযায় চ' ভিডিঅ'টো এনেকুৱাই আছিল যদি ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ এনে ছাবস্ক্ৰাইব কৰি দিব মানে ভালকৈ দেখাব নোৱাৰিলোঁ কাৰণ এনেকুৱাই হয় আৰু মানে কি ক'ম আৰু ইমান ভিৰ ন মানুহে চাই